লখিমপুৰত স্কুটি বাইক সহ 4টা চোৰক আটক কৰা হৈছে। উল্লেখনীয়ভাৱে উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে যোৱা নিশা গোপন সূত্ৰৰ পম খেদি অভিযান চলাই লখিমপুৰ নগৰৰ সনাতন গাঁৱৰ পৰা স্কুটি সহ বুবু হাজৰিকা নামৰ এটা চোৰক আটক কৰে। 2018 চনত স্কুটি এখন লখিমপুৰ নগৰৰ পৰা চুৰ কৰিছিল বুবু হাজৰিকাই। লখিমপুৰ আৰক্ষীয়ে জেৰা কৰাত স্কুটি বিক্ৰী কৰা আন দুজন লোক কমে ৰাজু দাস আৰু দীপাংকৰ দাস নামৰ যুৱক দুটাক আটক কৰিবলৈ সক্ষম হয়। অন্যহাতে তিনিওকীয়া আৰক্ষীয়ে জেৰা কৰাত এখন টিভিএছ মটৰচাইকেল ঢকুৱাখানাৰ ৰাজীৱ শইকীয়া নামৰ ব্যক্তিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় লখিমপুৰ আৰক্ষীয়ে। আৰু সম্পত্তি চাৰিওকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। লখিমপুৰত সংঘটিত হৈছে এই ঘটনা। লখিমপুৰৰ বিভিন্ন প্ৰান্তত চোৰে চলাইছিল তাণ্ডৱ আৰু চোৰৰ উপদ্ৰৱ সহিব নোৱাৰি গোপন সূত্ৰৰ পম খেদি উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে চলাইছিল অভিযানতে আটক কৰা হৈছে 4টাকৈ চোৰক। যোৱাকালি এটা বিশেষ সংবাদ পাওঁ যে এখন চুৰি স্কুটি এখন ইয়াতে লখিমপুৰ টাউনৰ সনাতন গাঁৱত থকা বুলি আৰু সেইকাৰণে এটা অভিযান চলোৱা হয় আৰু অভিযান চলাই সনাতন গাঁও বুবু হাজৰিকা নামৰ ল'ৰাজনৰ পৰা এখন স্কুটি উদ্ধাৰ কৰা হয়, নম্বৰ প্লেট নোহোৱা এখন স্কুটি। আৰু সেইখনৰ ইঞ্জিন নামৰ চেচিছ নামৰ চেক কৰাত আমি গম পাওঁ যে সেইখন 2018 চনতে লখিমপুৰ নগৰৰ পৰা চুৰি হোৱা এখন স্কুটি। আৰু সেই স্কুটিখন এই বুবু দাসৰ ষ্টেটমেণ্টৰ ভিত্তিত আমি ৰাজু দাস আৰু দীপাংকৰ দাস নামৰ যুৱক দুজনে স্কুটিখন বিক্ৰী কৰা বুলি গম পাইছোঁ। এই বিক্ৰী মানে 5,000 টকাৰ বিনিময়ত দিয়া বুলি, তেতিয়া একেবাৰে নতুন স্কুটি আছিল। আৰু জানিব পাৰোঁ যে আৰু অন্য এখন টিভিএছ মটৰচাইকেল এখনো ঢকুৱাখানাত তেওঁলোকে চুৰি কৰি আনি ঢকুৱাখানাৰ এজন ব্যক্তিক দিয়া বুলি অভিযান চলাই ঢকুৱাখানাৰ পৰা উক্ত ব্যক্তিজনৰ হাতৰ পৰা টিভিএছ মটৰচাইকেলখন উদ্ধাৰ কৰি আনে ৰাজীৱ শইকীয়া নামৰ ঢকুৱাখানাৰ ব্যক্তিজনৰ পৰা। আৰু এই 4জনৰ নাম ৰাজু দাস আৰু দীপাংকৰ দাস। এই দুইজনৰ ঘৰ এই অৰিজিন ঘৰ পানীগাঁও বচাগাঁও আৰু ইয়াতে লখিমপুৰ নগৰতে থাকি টমটম ই ৰিক্সা এইবিলাক চলাই থাকি আৰু তেওঁলোকে মানে মটৰচাইকেল স্কুটি এনেকুৱা ধৰণৰ চুৰি কৰে। যোৱাকালি সোমবাৰে দিছপুৰৰ মুখ্যমন্ত্ৰী